Hello everyone, আজি এইফালে ওলাইছো আগত গৈ আছে দুটা বাইক আমি পিছে পিছে গৈছো আমি ওলাইছো হেৰি ইয়ালচাপৰি গাঁৱলে আমাৰ বা এগৰাকী আমাৰ কি আছিল মিছিঙৰ দছেক কোৱা বুলি কয় দছেক মানে ইটো জাতৰ পৰা ইজত বিয়া হৈছে তাৰলৈকে তুলি দিব লাগে এটো টাইবাগৰ হেৰিটো উপাদিটো ইফালে আমি আহি আছো ইমান ধুনীয়া পৰিবেশ চাওকচোন ইয়ালচাপৰি গাঁও ইফালে আমি আহি পালো তেছত এনেকে ভাত বনাই আছে আৰু ইফালে আমি একেবাৰে চোতালত বহি আছো মানে ৰ'দ মানে ইফালে সবজি হৈ আছে বাকি তুলা বুঢ়াহঁত ৰৈ আছে আৰু বহি আছে চাকিত মানে কি হেৰি কৰিব লাগে নিয়ম কানুন বিলাক কৰি আছে লাহে লাহে বিয়া হোৱা মানে আমাৰ মিছিঙত হেৰি নেকে দছেক দলাত বুলি কয় দছেকটো মানে গাৰ্ডনতে হেৰি কৰিব লাগে তেতিয়া বেছি ভাল এতিয়া বহুত খৰচ হৈ যায়গে এইফালে দাদাহঁত বহি আছে বিন্দু ইহঁতে বহুত নিয়ম মানে আজি ফাৰ্ষ্ট দেখিছো পিছত আমি আহিছো আৰু মানে ইহঁতক পাঁচদিন জাতৰ পৰা দলে জাতলে ৰছীত মানে মোৰ বুঢ়াহঁতে কৈছে ৰছীত কাটিছে Mulu baga sila ko ke dolero balik te ko du wona Rosita magun pun. no bakka maya bulan de sila ko ke pangima Ji kono monar. Bayu mama. Por aquí জমনি কথা কৈ আছে হাঁহি চবে হাঁহিবলগা হৈছে মানে এনেকুৱা জমনি এইফালে আমাৰ বিন্দুৰ জমনি আজি আমি দেখিছো ফাৰ্ষ্ট টাইম এইফালে এবাৰ ধৰিছে চৰিলো এইফালে আমি আকৌ আহিলো 3 বজাৰ লগে লগে আহিব লগা হলো আৰু তাকে বিদায় দি পেলাই এইফালে গাঁৱৰ পৰিৱেশটো অকমান দেখাইছো ইমান ধুনীয়া লাগিছে সঁচাকে ভাল লাগিছে ন এখলে চোৱাৰ বাবে ধন্যবাদ থাকিলেই আপোনালোকলে বাই বাই